Disclaimer! ৰাইজসকল এইটো ভিডিঅ' সৰু বাচ্চাসকলৰ বাবে নহয়। This video is not for kids. ভিডিঅ' চাই বেয়া নাপাব কোনো। এইটো ভিডিঅ' আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। জুবিনদা, আপুনি আমাক এৰি থৈ গুচি গ'ল। জুবিনদা, আপুনি আমাৰ অসমৰ অকল হীৰাই নহয়, আপুনি অসমৰ ভগৱান আছিলে। জুবিনদা, আপোনাক খুব মিছ কৰি আছো জুবিনদা। জুবিনদা, আপোনাক এৰি আমি কেনেকে থাকিম? এলা হাম কানুয়ার সিদ্ধাত তহতক পালে গেলে মুন্ডা চিঙি ফেলাম আমি। ও আকাশে গাতে লগরে মন, সাগর তুলি থৌবরে মন, মনৰ চিলা উৰুৱাই জীৱনে। জুবিনদা আৰু আমাৰ মাজত নাই, কিন্তু তাৰ গান আমাৰ হৃদয়ত থাকিব গোটেই জীৱনটোৱে। অ পোৱালি, তই সঁচা কথাই কৈছা দে। আমালোকৰ মাজত যে জুবিনদা নাই, মই এতিয়ালৈকে বিখ্যাত কৰিব পৰা নাই। জুবিনদা গুচি গৈছে আমাক এৰি, আৰু জীৱনত নাহে আমাৰ জুবিনদা। কেলা কি কৈছা? জুবিনদা আমাক এৰি থৈ গুচি গৈছে। জুবিনদা আমাক কেতিয়াও এৰি থৈ যাব নোৱাৰে, আমাৰ হৃদয়ত থাকিব। জুবিনদা ভগৱান আছিলে, ভগৱান কেতিয়াও এৰি থৈ নাযায়। কচুদা, এবার ভুল হৈছে মোৰ, ক্ষমা কৰি দিব। মই এনেকুৱা কথা কেতিয়াও নকম। এলা নেক্সট বাৰ তোৰ মুখত এনেকুৱা ধৰণৰ কথা শুনা পালে তোৰ ডিঙিত কুবে কুবে ফালা ফালা কৰি দিম। কেলা হৈছে কচু, খং কৰিব নালাগে। আর আমার পোৱালি ভুলতে কৈ ফেলছে নহয়। কেলা আমার জুবিনদার নামত উলট পালট কিবা কথা শুনা পালে মাৰি লাশ বনাই দিম। কেলা কচুদা, মই আৰু জীৱনত এনেকুৱা কথা নকম। এই ভাই কচু, বলে অলপ ৰাস্তাৰ ফালে আড্ডা মাৰি আহো। কি এ পোৱালি, কি ইমান ভাবি আছো তই? কেলা ভাবি আছো কিমান দিন হৈ গ'ল গাহৰি মাংস আৰু গেলা খোৱা নাই। আবে পোৱালি, তই তো দেখোন মোৰ মনৰ কথাখিনিয়ে কৈ ফেলছা। আহিছে কৰ পৰা মিনিষ্টাৰৰ ল'ৰা, গাহৰি মাংসৰ গেলা খাব, পইচা ক'ত পাবি তই? কেলা এইটোতো তই সঁচা কথাই কৈছা। পইচাইতো নাই আমাৰ লগত, ক'ৰ পৰা গেলা আৰু গাহৰি মাংস খাম? মোৰ লগত তো গেলা খোৱাৰ 15 টকাহে আছে, মই সেইখিনিয়ে দিব পাৰিম। আমাৰ ঘৰত এটা ডিজে বক্স পৰি আছে নহয়, মই সেইখিনি দিব পাৰিম। তেনেহলে কচু, তই গাহৰি মাংসৰ পইচাটো দিলে হৈ যাব আমাৰ খানা খোৱা। অ কচুদা, তেনেহলে তই গাহৰি মাংসৰ পইচাটো দিলে হৈ যাব আমাৰ খানা। কি কৈছ? গাহৰি মাংসৰ পইচা দিম মই? মোৰ লগততো বিষ খোৱাৰে পইচা নাই, মই গাহৰি মাংসৰ পইচা ক'ৰ পৰা দিম? এই চা কচু, আজি যদি তই গাহৰি মাংসৰ পইচা নিদিয়া তেনেহলে কিন্তু আজিৰ পৰা তোৰ লগত আমাৰ বন্ধুত্ব শেষ। আচ্ছা বল মোৰ লগত, মই ব্যৱস্থা কৰি দিম নহয় গাহৰি মাংসৰ। আবে কেলা কচু, তই গাহৰি মাংসৰ ব্যৱস্থা কৰিম বুলি ইয়াতে ক'ত লৈ আহিলি আমাক? তহঁতে চিন্তা কৰিব নালাগে নহয়, মই আছো তো। কি কচুদা, তই আৰু আমাক ইয়াতে কিয় লৈ আহিছা? ইয়াতে কোনোবাই মাংস দিব নেকি তোক? মাংস কোনোবাই নিদিয়ে, মাংসটো আমাৰ নিজে লৈ ল'ব লাগিব। নিজে মাংস লৈ ল'ব লাগিব মানে? এই কচু, তই কি আমাৰ লগত ইয়াতে ফাজলামি কৰিব আহিছ নেকি? আবে কেলা, সেইটো তহঁতৰ পিছফালে চা। তাৰ মানে কেলা তই ঝন্টু খুৰাৰ গাহৰি চুৰি কৰিবলৈ আনিছ আমাক? হয় হয়, বল বল মোৰ লগত বল, গাহৰিটো গায়ব কৰি দেব এর পৰা। কচুদা, এই চুৰি কৰিব নালাগে, এই চুৰি কিন্তু মহাপাপ, পাংগা হৈ যাব কিন্তু ঝন্টু খুৰাৰ লগত। আরে ধেইত কেলা, বলচোন মোৰ লগত, সেই মৰণ নহা ঝন্টু খুৰা গমে নাপাব নহয় আমি চুৰি কৰিছো বুলি। হৈছে, এতিয়া বল মোৰ লগত, গাহৰি মাংস আৰু গেলা খাব খুজিলে। আবে কেলা, এইটোতো বহুত ডাঙৰ চাইজৰ গাহৰি। কচুদা, ইমান ডাঙৰ গাহৰিটোতো আমি খাবই নোৱাৰিম। ভাবি আছো যে বজাৰত লৈ আধা মাংস বিক্ৰী কৰি দিম। আবে কেলা, হৈছে হৈছে, এইবিলাক কথা পিছতো ভবা যাব, এতিয়া মালটো উঠা। ঝন্টু খুৰাই দেখা পালে নহয় আমাৰ ডিঙি কাটি এই গাহৰিটোকে খুৱাই দিব। ইয়াতে যিমানে থিয় হৈ থাকিবি ইমানে ৰিক্স। উঠা উঠা, জলদি উঠা। আবে কেলা, গাহৰিটো তো উঠাৱাই নাই। তোক লৈ নেগেলে আমি কিহেৰে গেলা খাম? বল বল মোৰ লগত বল, তোক তো খাব লাগিব গেলাৰ লগত।
কি হল মোর গাহরি তো গায়েব করে লই গল চালা মোর গাহরি গায়েব করে দিছে মোর চকুর ওচৰত মালটোক মই খুব ভালকে চিনি পাইছো মদনৰ লৰাইটো চালা কেলা তোক মই ধৰা পালে ডিঙি কাটি দিম কেলা মোক চিনি পোৱা নাই মই এইটো গ্ৰামৰ বিল্লা হয় তোৰ মুণ্ডা যদি চিনিব নোৱাৰো মই টানি মোৰ নাম ঝুন্টু নহয় আরে মরণ নহা লইয়া লইয়া জলদি লইয়া মাংসটো বনাব লাগিব তো তেৰি মাকা চাকা নাকা ইয়াতে থিয়া হৈ অৰ্ডাৰ মাৰি আছে আমাক লাউদা মই কৈ আছো যে আগত অলপ গেলা খাই বক্সৰ ওচৰত গৈ নাচিলো নেকি পিছত গাহৰি মাংস বনাম অ বলচোন আগত অকমান গেলা খাই বক্সৰ ওচৰত গৈ নাছিলো পিছত বনাম মাংস কেলা তহঁতক মই ভালকে চিনি পাওঁ তহঁতে এটা গেলা চেলা খাই আৰু মাংসই নবনাবি ইমান কষ্ট কৰি ঝন্টুকুৰাৰ গাহৰিখান গাইপ মাৰি দিলো আৰু তহঁতে এতিয়া মাংস নবনাবি আরে কচুদা চিন্তা কিয় কৰিছ তই আমিতো মাংস বনাম আগত অকমান গেলা খাই বক্সৰ ওচৰত গৈ নাচিলো আবে কচু বল না অলপ গেলা খাই নাছিলো পিছত বনাম নহয় মাংস ইমান কৈ আছে যেতিয়া বল তেনেহলে অকমান গেলা খাই নাচিলো পিছত বনাম নহয় মাংস বল বল গেলা অকমান খাই লও এই এই মোৰ নহয় কেতিয়া তালা মোৰ গাহৰি চুৰি কৰি ইয়াতে ডেন্স কৰি আছা কেলা কোন ইয়াতে আহি চিঞৰি আছে বে যিয়ে হক নহয় মুণ্ডা ছিঙি দিম কেলা কি হৈছে মোৰ গাহৰি চুৰি কৰি তহঁতে ইয়াতে খানা খাই আছো আৰু মোৰে মুণ্ডা চিঙি দিবি কেলা আনা আনা আবে কেলা তই কোন হয় বে ইয়াতে কি কৰিব আহিছ অ মৰণ নহা চলি মোৰ ঘৰৰ পৰা মোৰ গাহৰি চুৰি কৰি আনি ইয়াতে খানা খাই আছো কেলা আৰু মোকে চিনিবও নাই ঝন্টু খুৰা আপুনি ইয়াতে কি কৰিব আহিছ কেলা মোৰ গাহৰি ক'ত মানে ঝন্টু খুৰা আপোনাৰ গাহৰিটো আমি কাটি পেলাইছো ৰান্ধিম বুলি অ কেলা মোৰ গাহৰি চুৰি কৰি তহঁতে কাটিও পেলাইছ ৰান্ধিবি বুলি এতিয়া চা তহঁতক কেনেকে কাটিম মই খুৰা মই কৈ আছো যে গাহৰিটো আমি চুৰি কৰি ভুলে কৰিছো এতিয়া মাংসবিলাক যিবিলাক আছে আমিতো খোৱাই নাই আপুনি সেইখিনি লৈ যাওক খুৰা আমাক ক্ষমা কৰি দিয়ক কি হৈছে ক্ষমা তহঁতক এতিয়া মাৰি মাৰি ফালা ফালা কৰি দিম কেলা এই আল্লাহ মোৰ গাহৰি চুৰি কৰি তহঁতে খানা খাব আহিছ